ইমান শান্তি পালোঁ মই কম বস্তু নহয় কাইও দেখা নাপালা মা কচম কোনে পাতা পাই মোক হেমলেট বহুত দেৰি হৈ গৈছে বিশ্বকৰ্মা বাবা আইও সদায় ভাড়া মাৰো সদায় বাকী এনেকে হ'লে কেনেকে চলিমে জীৱনটো সদায় নষ্ট হৈ যাব কেতিয়াবা ইটোৰ লগতে মাৰি লৈ মই নিজে মাথা চাথা ফাটাই ল'ম কি যে দিন বোলে হেমলেট পিন্ধিব লগা হৈ গ'ল উপায় নাই এনেকে পিন্ধাই লাগিব মালটো কি মাৰিব লাগিব টেনশ্যন ফ্ৰী হৈ যাব লাগিব বেল মাৰি 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 ৰিক্সা ৰচোন কিনো এইটো দুখন আমাৰ কেন্দেৰা ৰিক্সা আলা তই দেখোন কি কৰি হে ক'তনো গৈছিলি পিছে মই একফালে ফুৰবা গৈছিলো হয় নেকি একদম ভৰি দুখন বিষয়ছি মই যাব পৰা নাই ঘৰক লগে কেনো কি কৰবি এই তই এটা কাম কৰবি না কচোন মোক এইখিনি ঘৰত থৈ আহিবি নেকি ঘৰত কি তোক চন্দ্ৰ থবা যাম তোৰ কাৰণে মই ৰাজি আছো নহয় পিছে তোক কিন্তু মই 1 টাকাও দিবা নোৱাৰো কি 1 টাকাও হাতত নাই পইচা নালগে নহয় পইচা কি লাগে মৰমতে কিবা এটা দিলে হ'লে চোৱান মৰমতেনো কি দিম ঘৰত যাই চাহ খাই আহিবি বল চাহ নহয় আজি চান্স পাইছো এটা দিলে হ'ব এনে কৈছো সঁচা কোৱা নহয় এনে কৈছো একলা কথা নকবি তই ঠিকে কৈছা জানো তই ইটা নিবি না মোক লৈ যাম দে তই এতে কি কিনছা মই টিভি দেখা পাইছো নহয় আজিকালি পুলিচ বিলাকে যে কিবা বোলে কিবা মটৰচাইকেল চলালে বা ৰিক্সা চলালিয়ে হেমলেট পিন্ধিব লাগে তামাম ধৰে পইচা খাই নহয় সেইকাৰণে মই নিজে আগতীয়াকে সাজু হৈছো তাৰ মানে মোৰ 2টা মুৰ্গী আছিল বিক্ৰী কৰিলে হেমলেট এটা কিনি আনিছো মই আজি প্ৰথম পিছু মই খাতৰা হেমলেট ভাল লাগছে দে ভাল লাগছি না তোকো ভাল লাগছে হয় নেকি মোৰ ৰিক্সা ভাল লাগছে সব ভাল লাগছে বহিছে দেৰি নকৰো বহু না বহ কৃষ্ণ মোক নিবা পারবি না মই নাজানো চাকা কেটা হে জানে বহুত আরাম লাগব দে আজি জীৱনত এনেকা ডাঙৰ সিলিন্ডাৰ উঠা পাইছো বলে যাই না না যাবা ইমান ওজন আছে কি খাওয়া যাহে ইমান ওজন আছে মানুহ মৰি যাব আইও লাহে লাহে চলৈছা জৰে চল লাহে মানে তোৰ ইমান কালভাৰ নিচিনা দেহা কেনকে হল কইলাৰ মুৰ্গী বেছি খাও নেকি কিনো কৈ থাকায় ভালকে চল তই আৰাম পাইছা মইহে জানো কি হৈছে তোৰ নিচিনা মানুহ উঠাব লাগে ভালকে চলৈছা ভালকে নচল কিয় নৰম যে অলপ ৰেষ্ট লওঁ ৰ ঐ কেন্দেৰা কি হৈছে তোৰ অলপ ৰেষ্ট লৈছো ৰ কি হল নো জীৱনত আজি এনেকা উঠে পাইছো ইমান ওজন বস্তু হাওঁফাওঁটো ফাটো ফাটো হৈ গৈছে মোৰ তই নাম তোৰ দ্বাৰা একো নহয় এইখিনি ময়ে চলে যাওঁ ৰাতিপুৱা ভাত খাওঁ নে নহয় মালে খাই আছিলো মই সেইকাৰণে এনেকা হৈছে অলপ 1 ঘণ্টামান ৰেষ্ট লওঁ ৰ তই নাম মই চলাম কি কৈছা দে তই নাম কিয় নামচোন কিয়নো মই চলাম নাম কি কথা কৈছা তই মাৰা খুব নেকি মোক ভাল কথাই কৈছো দে ছোৱালী মানুহ ৰিক্সা চলাই গোটেই মানুহৰ মান খেৰাবি মোৰ কোন বিধানত লেখা আছে কোনখন শাস্ত্ৰত লেখা আছে ছোৱালী মানুহ ৰিক্সা চলাব নৰে বুলি কেছটো দেখোন উল্টা হ'ব পুৰুষৰ ওপৰত নাৰী অত্যাচাৰ হৈ যাব একো অত্যাচাৰ নহয় তই উঠ মই চলাম হয় নেকি তোৰ দ্বাৰাই আৰু একো কাম নহয় কাকৰে গম পালে মাৰব নেকি নামৰে যি কবা লাগে মই কম হ'ব দে বেছি আজি বোলেহে ৰখাই পাইছো দে নাম মা কচম পাৰবি না মাৰবি ভয় লাগে নহয় পাৰবা লাগব দে কলি আৰু হ'ব না আৰাম খাবা ৰিক্সাত বসলো তই এটা চলাবা নৰা উঠ তোৰ যিহে বুদ্ধি থানো ভৰাল নিচিনা বুদ্ধি উঠে কি কথা কৈ থাকা পাৰবি না জবছে ভাঙি পেলাব পাৰছা তই ৰিক্সা চলোৱা অভ্যাস আছে তো অলপ ৰেষ্ট লৈ যাম মই পিছে ভালকে ধৰি ল গা পা নুধে নেকি গাটো টিঙা টিঙা বাছ ওলাইছি বদনাম দিবা আহিছে তই নিজে কেইদিন গা ধোৱা নাই তাৰ নাই পাত্তা তাকেইতো
তই মোৰ পিঠিখান তচক বুলি ভাবছা নেকি আজিহে আৰাম পাইছো তেনেকে তই আৰাম কৰছা উপায় নাই গুচাইছা না অহ গুচাইছা না তই মোৰতো মাথাটো ঘূৰাইছি ল বিচাৰিছি গম পাইছো গুচয়ে হা ইমান মদৰ বা চলছে মদৰ পৰা পাই গিলি গিলি আহে খুচি খাৱা নাই দুই বোতলে খাইছো বাপৰে বাপ